না না এবার নিদিয়ে নহয় 15 বছর দিছে এই কংগ্রেছৰ বিধায়ক কেইটাৰ কাৰণে আমি জিকি কংগ্ৰেছৰ ভোট নাই মাইনৰিটি সকলোকে নমস্কাৰ জনাই আমাৰ দ্য ৰিয়েল ফেক্টৰ ফেক্চুৱেল ডিছকাশ্যনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি এটা বিশেষ আলোচনা পৰ্ব চলাম, সেয়া হৈছে 2 নং ধুবুৰী সংসদীয় সমষ্টিৰ লোকসভা সমষ্টিৰ বিষয়ে আমি পৰ্যালোচনা কৰিম। আমাৰ লগত এগৰাকী বিশেষ অতিথি আছে, অতিথিগৰাকী হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা পাৰভেজ ৰহমান ওৰফে অসম গণ পৰিষদ দলৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক। আমি তেখেতক আমাৰ দ্য ৰিয়েল ফেক্টৰ ফালৰ পৰা আমি প্ৰথমতে তেখেতক নমস্কাৰ জনাইছোঁ। নমস্কাৰ, ধন্যবাদ। আচ্ছা, আমি আজিৰ ফেক্সুৱেল ডিছকাশ্যনত ধুবুৰী লোকসভা সম্পৰ্কে আমি আলোচনা কৰিম। বিশেষকৈ ধুবুৰী লোকসভা সমষ্টিত অসম গণ পৰিষদ দলৰ ফালৰ পৰা কেনেকুৱা প্ৰচাৰ অভিযান চলিছে, শেহতীয়া ৰাজনীতি চলি আছে, সেই ৰাজনৈতিক প্ৰেক্ষাপট সম্পৰ্কে আলোচনা কৰিম। বৰ্তমান 2 নং ধুবুৰী লোকসভা সমষ্টিত অসম গণ পৰিষদ দলৰ জাভেদ ইছলামে যেনেদৰে প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে, এই দৃষ্টিকোণৰ পৰা অসম গণ পৰিষদৰ প্ৰাৰ্থী জাভেদ ইছলাম কিমান দূৰ তাৰমানে নিৰ্বাচনী ৰণনীতিত বা ভোট যুদ্ধত জয়ী হ'ব পাৰিব বুলি আপুনি আশা কৰিছে? 100% জাভেদ ইছলাম এইবাৰ অসম গণ পৰিষদৰ আৰু বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী 2 নং ধুবুৰী লোকসভা সমষ্টিত, আৰু 100% নিশ্চিত যে তেখেত অনায়াসে ওলাই যাব। মানে আপোনাৰ দৃষ্টিত 2 নং ধুবুৰী সংসদীয় লোকসভা সমষ্টিৰ পৰা জাভেদ ইছলাম অনায়াসে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হিচাপে জয়ী হ'ব। তো আমি দৰ্শকসকলক জনাইছোঁ, আমি আজিৰ যিটো ফেক্সুৱেল ডিছকাশ্যন কৰিম, আমি মানে গেট টুগেডাৰ মিটিং যেনেকৈ কৰে ঠিক তেনেকুৱাকৈ আমি আলোচনা কৰিম। তো আমি যিমান দূৰ জানো ধুবুৰী লোকসভা সমষ্টিত মোটামুটি 11টা বিধানসভা সমষ্টি আছে। এই 11টা বিধানসভা সমষ্টিৰ ভিতৰত অসম গণ পৰিষদ দলৰ স্থিতি কোনকেইটা সমষ্টিত চবতকৈ বেছি আছে বুলি আপুনি তাৰমানে ইমান এই যিহেতু নিৰ্বাচনী প্ৰেক্ষাপটত মাজে সময়ে দেখা পাইছোঁ যে আপুনি নিৰ্বাচনী ভোট যুদ্ধত ওতপ্ৰোতভাৱে জড়িত হৈ আছে? নহয়, তাৰমানে ধুবুৰী লোকসভা সমষ্টিটো মাইনৰিটি বেল্ট, মাইনৰিটি সমষ্টি হয়। 27 লাখ প্লাছ ভোট আছে, তাৰ মাজত আপোনাৰ এৰাউণ্ড 80% আপোনাৰ মাইনৰিটি ভোট হয়। আৰু যোৱা কিছু বছৰ আপোনালোকে নিশ্চয় গম পাব, সাংবাদিক বন্ধুসকলে জানে যে মাইনৰিটি বেল্টত অগপ বা বিজেপি নাছিলে, তাৰ আগতে আছিলে প্ৰফুল্ল মহন্ত চৰকাৰৰ দিনত 1985-ত যদিও কম আছিলে, কিন্তু পৰৱৰ্তী পৰ্যায়ত 96 কৰিছিলে। আমাৰ মাইনৰিটি বেল্টৰ মাইনৰিটি MLA আছিলে, 4গৰাকী ষ্ট্ৰং মিনিষ্টাৰ আছিলে, কিন্তু তাৰ পিছত লাহে লাহে কমি গ'ল। আৰু বদৰুদ্দিন আজমল ডাঙৰীয়া যেতিয়া AUDF লৈ আহিল, আমাৰ অগপৰ মাইনৰিটি বেল্টৰ যিটো ভেটি আছিলে সেইটো খহি গ'ল আৰু UDF-এ উকলান কৰিলে। কিন্তু সেই UDF-ৰ যিখিনি ভোট বেংক আছিলে সেইখিনি এতিয়া আকৌ ডাইভাৰ্টেড টু AGP। কিছুমানে কৈ আছে যে বৰ্তমানৰ যি শেহতীয়া ৰাজনীতিত বৰ্তমানৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰা 3বাৰৰ সাংসদ বদৰুদ্দিন আজমল বোলে আকৌ এবাৰ অনায়াসে সাংসদ হিচাপে নিৰ্বাচিত হ'ব। মানে যোৱা 3বাৰ আমাৰ এই ধুবুৰী লোকসভাত দৰিদ্ৰ আৰু দুখীয়া মানুহ, দৰিদ্ৰ দুখীয়া আৰু অশিক্ষিত মানুহখিনিক আবুৱা ভৰাই ভোট লৈ 3টা কাৰ্যকাল তেখেতে আছিলে MP হৈ। কিন্তু এইবাৰ মানুহ সচেতন হৈছে। না, আমি এটা বস্তু দাদা আমি লক্ষ্য কৰিছোঁ, ধুবুৰী লোকসভা সমষ্টিৰ যিটো বেছিক সমস্যা, ধৰকচোন গৰাখহনীয়া সমস্যাটো ধুবুৰী লোকসভা সমষ্টিৰ একেবাৰে জ্বলন্ত নাম্বাৰ 1 সমস্যা। 2 নম্বৰ সমস্যাটো হৈছে মাটিৰ পট্টাৰ সমস্যা আছে, যিহেতু গৰাখহনীয়াত সৰ্বশান্ত হৈ মানুহখিনি চব বৰবাদ হৈ গৈছে। তাৰপিছত সেইখিনি অসমৰ ভিতৰত একেবাৰে কম শিক্ষিত ঠাই হৈছে ধুবুৰী। তো তাৰে নিবনুৱা সমস্যাও আছে, যাতায়াতৰ সমস্যা আছে, ৰোডছ এণ্ড ট্ৰান্সপৰ্টেশ্যনৰ প্ৰব্লেম আছে। এইবিলাক সমস্যাৰ কথা আমি কিন্তু বদৰুদ্দিন আজমলে এটা সমস্যা আজিলৈকে সমাধান কৰা আমি দেখা নাই। তাৰপিছতো মানুহখিনিয়ে বদৰুদ্দিন আজমলক কিয় ভোট দিয়ে বুলি ভাবে? সেয়া দৰিদ্ৰতা আৰু অশিক্ষিত মানুহৰ যিটো জৰা ফুকা ৰাজনীতি কৰি আছিলে, ধৰ্মীয় ৰাজনীতি যিটো কয়, সেইটো আমাৰ বদৰুদ্দিন আজমলে আমাৰ মিয়া মানুহৰ আৰু মাইনৰিটি বেল্টত প্ৰথম আনিছিলে। তাৰ আগতো আমাৰ মাজত নাছিলে। কিন্তু আমিতো মাইনৰিটি যেতিয়া আমাৰ গোটেই অসমৰ লয়াৰ আছামৰ কংগ্ৰেছ AGP-তে আছিলোঁ আমি মানুহখিনি। এতিয়া চাওক দাদা, আমি 2009, 2014 আৰু 2019ৰ নিৰ্বাচন আমি অতি নিকটভাৱে লক্ষ্য কৰিছোঁ। সেইখিনি সময়ত বদৰুদ্দিন আজমলৰ পিছত যিমানখিনি জনস্ৰোত আছিলে, এইবাৰৰ 2024ৰ যিটো নিৰ্বাচন, এই লোকসভা নিৰ্বাচনত কিন্তু বদৰুদ্দিন আজমলৰ পিছফালে ইমান জনস্ৰোত আমি দেখা নাই। ইয়াৰ অন্তৰালত কাৰণ এইটো আপোনাৰ ইমান দিনে মানুহবিলাক বুজা নাছিলে আৰু মানুহৰ হাতত অপশ্যন নাছিলে যে কাক ভোট দি।
কংগ্ৰেছত নাযায়। এতিয়া জাভেদ ইছলামক মানুহে একচেপ্ট কৰিছে যে নহয় আমি বদৰুদ্দিন আজমলক এৰি আমি জাভেদ ইছলামক পাইছোঁ। ইয়াৰ আগতেতো নাছিলে এনেকুৱা অৱস্থা। যোৱাবাৰ যদিও জাভেদ ইছলাম ডাঙৰীয়া খেলিছিলে, কিন্তু হঠাৎ খেলিছিলে, হঠাৎ খেলা যেটুকা যে মানে নমিনেশ্যন লাষ্ট ডেট নমিনেশ্যন দিব লগা হ'ল, এনেকুৱা অৱস্থাত খেলিছিলে। কিন্তু এইবাৰতো সেনেকৈ নহয়, ৰণকৌশল লৈ নামিছে, এটা ভিজন লৈ নামিছে, দলে নামিছে। গতিকে সেইখিনি আৰু এতিয়া ৰাইজেও বুজি পাইছে যে যোৱা 15 বছৰে ৰাইজক দিলে কি আজমল চাহাবে। মানুহে কৈ আছে যে আপোনাৰ দিছে, ইমানখিনি ইঞ্জিনিয়াৰ বনাইছে, ডক্টৰ বনাইছে, কত কিবা কৰিছে। এটাতো তেখেতৰ এনজিঅ' বা ফাউণ্ডেশ্যনৰ পৰা কৰিছে ন। এই প্ৰশ্নটো তাতে যে বদৰুদ্দিন আজমলৰ আজমল ফাউণ্ডেশ্যন ট্ৰাষ্ট এক্টৰ দ্বাৰা ৰেজিষ্টাৰ্ড হোৱা এটা ট্ৰাষ্ট হয়, আৰু তাতে কৰ্পোৰেট ছ'চিয়েল ৰেছপনচিবিলিটিছৰ ফালৰ পৰা তেখেতে কোটি টকা লাভ কৰে এই CSR ফাণ্ডৰ এইখিনি বস্তু প্ৰমোশ্যন, এডুকেশ্যন এণ্ড কালচাৰেল ডেভেলপমেণ্টৰ কাৰণে, প্ৰমোশ্যনৰ কাৰণে তেখেতে পায়। কিন্তু আমাৰ প্ৰশ্নটো হৈছে বদৰুদ্দিন আজমলে আজমল ফাউণ্ডেশ্যনৰ বেনাৰততো নিৰ্বাচন খেলা নাই। নাই, সেইটোতো আৰু আজমল ফাউণ্ডেশ্যনৰ কাৰণেতো বদৰুদ্দিন আজমলক MP মানুহে বনোৱা নাই। তো ধুবুৰী লোকসভা সমষ্টিৰ যিবোৰ প্ৰাথমিক সমস্যা, মাটিৰ পট্টাৰ সমস্যা হওক, গৰাখহনীয়াৰ সমস্যা হওক, এইবোৰ সমস্যাৰ কথা ক'লে একাংশ AUDFৰ কৰ্মী সমৰ্থকে কয় যে আমি বোলে বেলেগৰ এজেণ্ট। এইটো মানে এই কথাষাৰ আপুনি কেনেকুৱা দৃষ্টিকোণৰ পৰা? এইটো যিটো আপুনি ক'লে ডক্টৰ ইঞ্জিনিয়াৰ বনাইছে, মই ক্লিয়াৰ কৰি দি আছোঁ। নাম্বাৰ 1 আজমল ফাউণ্ডেশ্যন হয়। আজমল ফাউণ্ডেশ্যন যেতিয়া AUDF গঠন হৈছিলে তাৰ আগৰ পৰাই আছিলে। তাৰ সেই ফাউণ্ডেশ্যনৰ থ্ৰুত আপোনাৰ স্কুল আছে, হস্পিটেল আছে। স্কুলত আপোনাৰ বিনামূলীয়া পঢ়া শুনা নহয়, দুখীয়াখিনিক মাদ্ৰাছা। তাতে মই আপোনাক এইখিনিতে এটা কথা সংযুক্ত কৰি দিওঁ। আজমল ফাউণ্ডেশ্যনৰ গোটেই এডুকেশ্যন চিষ্টেমটো CSR মানে কৰ্পোৰেট ছ'চিয়েল ৰেছপনচিবিলিটিৰ জৰিয়তে চলে। আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা কি কৰিছে এইটো ছেপাৰেট চেপ্টাৰ হয়, এইটো বেলেগ চেপ্টাৰ। ছুপাৰ 40, আজমল ছুপাৰ 40ত কোনোবা ল'ৰা ছোৱালীয়ে ছুপাৰ 40ত ফ্ৰী অফ কষ্টত পঢ়া শুনা কৰিছে? নাই কৰা। কিন্তু আজমল চাহাবে ৰাজনীতিক ব্যক্তি হিচাপে ধুবুৰী লোকসভাৰ 15 বছৰৰ সাংসদ হিচাপে ধুবুৰী লোকসভাৰ অন্তৰ্গত সমষ্টিকেইটাত বা মানুহখিনিক কি দিছে সেইটোহে কথা। সেইখিনি কৰিব লাগে। আপুনি যিটো ক'লে গৰাখহনীয়াৰ কাৰণে কি কৰিছে তেখেতে? তেখেত ক'ত আছিল? অন ৰেকৰ্ড এতিয়ালৈকে গৰাখহনীয়াৰ কোনো সমস্যাৰ সমাধান কৰিব পৰা নাই। ডি ভোটাৰৰ নামত তেখেতে কি কৰিছে? একো কৰা নাই। মুখেৰে মাতে ওলোৱা নাই। তাৰ পিছতো মানুহখিনিয়ে আজমলক ভোট দিয়াৰ একচুৱেলি কাৰণটো নাই, এইবাৰ নিদিয়ে নহয়। 15 বছৰ দিছে, 3টা এইবাৰ নিদিয়ে। ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আমি লক্ষ্য কৰিছোঁ আপোনাৰ ধৰ্মৰ নামত যিটো ৰাজনীতি, এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত চাওক আছাউদ্দিন ওৱেইচিৰ জয়কাৰ আছিলে, মুছলমানবাদ যিটো ৰাজনীতি। কিন্তু আজিৰ প্ৰেক্ষাপটত আছাউদ্দিন ওৱেইচিৰ নাম ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ত বৰ্তমান নাম উচ্চাৰিত নহয়। ঠিক তেনেকৈ ধৰ্মৰ যিটো ৰাজনৈতিক যিটো ব্ৰাণ্ড, সেই ব্ৰাণ্ডটো আগত যেনেকৈ চলিছিলে বৰ্তমান তাৰ যেন ক'ৰবাত নহয় ক'ৰবাত ধৰ্মীয় ৰাজনীতি যেন তল পৰি গৈছে। সেইটো এতিয়া ডেভেলপমেণ্টৰ ৰাজনীতি। এতিয়া এইবাৰ বিজেপিয়ে আপোনাৰ ক'ৰবাত ধৰ্মৰ কথা আনিছে নেকি? নাই, আমাৰ অসমৰ মাননীয় হিমন্ত বিশ্ব ডাঙৰীয়াই এতিয়ালৈকে ধৰ্ম আনিছে। কিন্তু প্ৰধানমন্ত্ৰীৰ বাক্যত কিন্তু ষ্টাৰ্টিংটো আপোনাৰ ধৰ্মীয় লেবা যদি ষ্টাৰ্টিংটো হয় সেইটোতো চবৰে থাকে এটা মানে। এতিয়া মই মুছলিম, মই যেতিয়া লেকচাৰ দিম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম মানে ইছলাম দিমেই, সেইটোতো নিজৰ এটা লাইন। তথাপি আপোনাৰ যিটো ভোট বেংকৰ কাৰণে, ভোটৰ কাৰণে যিটো মানে ডিভাইড এণ্ড ৰুল যিটো চিষ্টেম, সেইটোতো এইবাৰ নাই। এইবাৰ ডেভেলপমেণ্টৰ লৈ আহিছে। এতিয়া আমাৰ পোনপটীয়া কথাটো হৈছে যিহেতু আপুনি অসম গণ পৰিষদ দলৰ ধৰ্মীয় সংখ্যালঘুৰ এগৰাকী সাধাৰণ সম্পাদক, আমাৰ প্ৰশ্নটো হৈছে যে ধুবুৰী সংসদীয় সমষ্টি সংখ্যালঘু বেষ্টিত সমষ্টি। তো অসম গণ পৰিষদ দলে যদি জাভেদ ইছলাম নিৰ্বাচিত হয় তেতিয়াহ'লে ধুবুৰী সংসদীয় সমষ্টিৰ যি গৰাখহনীয়াৰ সমস্যা, গৰাখহনীয়াত সৰ্বশান্ত লোকসকলৰ উপযুক্ত ক্ষতিপূৰণৰ তাৰমানে যিটো সমস্যা, তাৰপিছত মাটিৰ পট্টাৰ সমস্যা, যিহেতু অসম চৰকাৰে ইতিমধ্যে যিমানখিনি ভূমি আবণ্টন দিলে, অসমৰ মুখ্যমন্ত্ৰী স্পষ্টভাৱে কৈছে যে এই ভূমি আবণ্টনটো মিয়া মুছলমানৰ কাৰণে নহয়। তেতিয়াহ'লে এই ধুবুৰী সংসদীয় সমষ্টিৰ যিহেতু অধিকাংশ মানুহ তথাকথিত মিয়া জনগোষ্ঠীৰ মানুহ, এওঁলোকে অনাগত দিনত এই মাটিৰ পট্টাৰ ভাগিদাৰ হ'ব নে নাই? এই ক্ষেত্ৰত জাভেদ ইছলামৰ স্থিতি কি? মই দলীয় মুখপাত্ৰ হিচাপে অহা নাই,
তথাপিও মই কওঁ আপুনি এগৰাকী সংখ্যালঘু মৰ্চা সাধাৰণ সম্পাদক হিচাপে মই কৈ আছোঁ মুখ্যমন্ত্ৰী ভাষ্যৰ পৰা মই কৈ আছোঁ যে বসুন্ধৰা 4 আহি আছে 4 আহি আছে তাতে আমি চবেই ইনক্লুড হ'ব 1 2 3 টো বেলেগ আছিলে আৰু 4 টো আমাৰ মানে অসমৰ সংখ্যালঘু সমাজ আশাবাদী হ'ব পাৰে যে বসুন্ধৰা 4 তেওঁলোকে অন্তৰ্ভুক্তিকৰণৰ সুবিধাটো লাভ কৰিব 1 2 আৰু 3 টোৰ হেৰিটোৱে বেলেগ আছিলে সেইটো সংখ্যালঘুৰ কাৰণে নাছিলে যেহেতুকে ইউডিএফৰ আজিৰ ডেটত 15 গৰাকী বিধায়ক আছে কোনোদিন উঠোৱা নাই 15 গৰাকী বিধায়ক আছে বসুন্ধৰাত যে অসমৰ সংখ্যালঘু সমাজে নাম নাপালে এই ক্ষেত্ৰত ইউডিএফৰ কৰণীয় কি আছিলে তেওঁলোকে প্ৰয়োজনত লিগেল একশ্যন ল'ব লাগিছিলে যিহেতু এই বাকী এই সংখ্যালঘু মানুহখিনি ইনহাবিটেণ্ট আসাম তেওঁলোকেও অসমৰ নাগৰিক অসমৰ নাগৰিক হিচাপে অসমৰ মুখ্যমন্ত্ৰীয়ে যিয়ে তালফাল নকৰক কিয় এজ পাৰ লিগেল প্ৰভিজনত অসমৰ মুখ্যমন্ত্ৰী নহয় অসম চৰকাৰে এওঁলোকক বঞ্চিত কৰিব নোৱাৰে তেওঁলোকে আজিলৈকে লিগেল একশ্যন লোৱা নাই তো কৰবাত নহয় কৰবাত তেওঁলোকে ধৰ্মীয় লেবাজত এই অসমৰ সংখ্যালঘু মানুহক ইউডিএফ বিধানসভাত যোৱা বিধানসভাত জোৰদাৰভাৱে উঠোৱাও নাই কথাটো কেতিয়াবা উঠাইছে চাগে অলপ আমি যে অমুকত পালে অমুকত নাপালে আমি তাতেই লক্ষ্য কৰি আছো এইবাৰ যিটো ধুবুৰী সংসদীয় সমষ্টিৰ নিৰ্বাচন তাত আমি যিমান দূৰ দেখা পাইছো ধৰ্মীয় ৰাজনীতি যেন কৰবাত ক্ৰিয়া কৰা নাই কৰা কৰবাত যেন এইবাৰ ভোটটো আপোনাৰ কেনেকুৱা হ'ব মই কৈ আছো ধুবুৰী লোকসভা সমষ্টি মাইনৰিটি ভেল যেহেতু মাইনৰিটিৰ মানুহে ভোট কেনেকৈ দিব এটা কুৱেশ্যন আহিছে যে বদৰুদ্দিন আজমল ডাঙৰীয়া নগাঁৱত নেখেলি ধুবুৰীত আকৌ কিয় আহিল এইটো চব ফিল ইয়াতে সেইটোৱে নগাঁৱত আমিনুল ইছলামক দিলে তেখেতৰ নিজৰ সমষ্টি নিজৰ ঘৰ তাতে আমিনুল ইছলামক দি তেখেতে কিয় ধুবুৰীত আহিল নাই তাতে তেখেতে জানে যে তেখেতে তাৰমানে আজমল ডাঙৰীয়াই ভাবিছে যে ধুবুৰীৰ মানুহখিনি অশিক্ষিত মূৰ্খ একো বুজি নাপায় কিন্তু এইবাৰ সচেতন ধুবুৰীৰ মানুহখিনি সচেতন যোৱা 3টা বাৰ কিবা কাৰণত দিছিলে অপশ্যন নাছিলে সেইটো এটা কাৰণ দ্বিতীয়তে আহিছে এইবাৰ ৰকিবুল হুছেইন ডাঙৰীয়া আপুনি এই কুৱেশ্যনটো আপুনি এৰাই চলি আছে না আমি আহিম আমি যিহেতু আমাৰ আলোচনাটো দীঘলীয়া একেলগে লৈ যাওঁ আমি প্ৰশ্নটো কাক কৰিছোঁ এতিয়ালৈকে যিহেতু এক্সিষ্টিং এমপি হিচাপে বদৰুদ্দিন আজমল আছে 3 টাইমছ এমপি ৰকিবুল ইজ মোৰ পাৱাৰফুল দেন বদৰুদ্দিন আজমল সেই পৰ্যায়ত আহি আছোঁ মানে আমি পৰৱৰ্তী প্ৰশ্নলৈ বা ডিছকাশ্যনলৈ আহিম যে আপুনি যিহেতু প্ৰসংগটো উত্থাপন কৰিলেই এতিয়া বৰ্তমান নতুনকৈ চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন ধুবুৰী সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বা বিৰোধী মিত্ৰ শক্তিৰ প্ৰাৰ্থী বুলি তেওঁলোকে দাবী কৰি আছে ৰকিবুল হুছেইন কৰবাত প্ৰত্যাহ্বানৰ মানে এই নিৰ্বাচনত ফেক্টৰ হ'ব নেকি সেইখিনি যোৱাৰ আগতে মই আপোনাক এটা কওঁ সাংবাদিক আপোনালোকে গম পাব তেখেতৰ মিটিংবিলাক ফ'ল' কৰে ন কৰি আছে মই যোৱাকালিও দেখিলোঁ কিছুমান কেতিয়াবা ক্লিপ এটা দুটা মানে ফেচবুকত আহি যায় না ছ'চিয়েল মিডিয়াত তেখেতৰ যিটো মিটিং হয় য'তে মিটিং হয় তেখেতৰ আসনটো মানে ৰজা মানে সিংহাসন থাকে মানে আপুনি তেখেতৰ আসনটো মানে অলপ সেপাৰেট থাকে ডাঙৰ চেয়াৰ টাৱেল গামোচা এনেকুৱা থাকে বদৰুদ্দিন আজমল ডাঙৰীয়াৰো থাকে মানে ৰাজকীয় আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চেয়াৰ চাইছে কেতিয়াবা ছেম লগৰ যিখিনি মানুহ আছে ষ্টেজত গোটেইকেইটা ছেম ইভেন মোদী ডাঙৰীয়াৰো ছেম আমাৰ ৰকিবুল ডাঙৰীয়া আৰু আজমল ডাঙৰীয়া তাৰমানে তাত ৰজা হ'ব ছেম ষ্টাইল চলাব বিচাৰিছে ৰজা হ'ব তাৰমানে তেখেতৰ পূজা হৈ নাথাকে তাৰমানে আজমল ডাঙৰীয়াটো 15 বছৰ ৰাজত্ব কৰিলে নিজৰ জেগাত ভোট নাপায় তেখেত নিজৰ জেগাত যদি ৱাৰ্ড মেম্বাৰ থিয় হয় কিজানি হাৰিব আজমল ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়াৰ কি হৈছে সামগ্ৰী বিধানসভা এতিয়া নাই খেলি মেলি হ'ল নেক্সট MLA ইলেকশ্যনত বিধানসভাত তেখেত হাৰিব চিট নাই তেখেত ভাবিলে যে এইবাৰ যদি এটা চান্সতে মই দিল্লী যাব পাৰোঁ হৈ গ'ল প্লাছ তাতেতো আমি ৰজা হ'ব লাগিব সামগ্ৰীটো ৰজা হৈ আছিলে আকৌ ৰজা হ'ব তেখেতৰ হৈ পাই আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ যিমানকেইটা কংগ্ৰেছৰ MLA আছে নেতা আছে গোটেইকেইটা বহি থাকে তেখেত ৰজাৰ নিচিনা মাজত বহি থাকে এইটো এটা কথা হ'ল নেকি মানে আপুনি এইটো বুজাব বিচাৰিছে ৰকিবুল হুছেইনে বহাৰ যিটো ষ্টাইল তাৰে পৰা ডিছক্ৰিমিনেশ্যন আৰম্ভ তেওঁলোকৰ সতীৰ্থ বিধায়কে তেওঁৰ সমাসনত বহিব পৰা নাই সাধাৰণ ৰাইজে কেনেকৈ তাৰ স্থান পাব এইটো মানুহেতো এইবোৰ বস্তু লক্ষ্য কৰিব আজমল ডাঙৰীয়াৰ একে অৱস্থা
আজমল ডাঙৰীয়াতো আৰু এটা বেলেগ আন্দাজত চলে এই এতিয়া মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দি আছোঁ ৰকিবুল হুছেইন ডাঙৰীয়া নিজক বচাব গৈ আছে ৰাজনীতি লাই জীৱনটো ৰকিবুল হুছেইন তৃতীয় নম্বৰত থাকিব নাই এইটোও ঠিক ৰকিবুল হুছেইনেও এইটোও ঠিক যে ৰকিবুল হুছেইনেও নিজৰ ৰাজনৈতিক যিটো তাৰমানে অনাগত দিনৰ ৰাজনীতি বচাই ৰাখিবৰ কাৰণে এইটো হৈছে এটা চব ফিল্ড ধুবুৰী ঠিক তেনেকৈ এইবাৰ আজমলো যদি পৰাজিত হয় তেওঁৰ কাৰণেও কিন্তু অনাগত দিনত ৰাজনৈতিক বিৰাট এটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব যে ARDF-এও অতি সহজতে বেকআপ দিব নোৱাৰে পৰৱৰ্তী পৰ্যায়ত বেকআপ দিব নোৱাৰে কাৰণ ARDF-ৰ কোনো স্পষ্ট ষ্ট্ৰেটেজি নাই তেওঁলোকে চৰকাৰ গঠন তো কোনো কালে অসমত কৰিব নোৱাৰে আৰু কোনেও তেওঁলোকক বিশ্বাসত নলয় কাৰণ তেওঁলোকৰ বিশ্বাসঘাতকতাৰ নজিৰ যথেষ্ট বেছি এতিয়া আমাৰ মাইনৰিটিৰ হ'ল কি মানে সামাজিক নিৰাপত্তা ডগমে এতিয়া কথাটো হৈছে অসম গণ পৰিষদ দলে মানে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জাভেদ ইছলামে সংখ্যালঘু মানুহৰ নিৰাপত্তাৰ বিষয়ত কিমান দূৰ সচেষ্ট অসম গণ পৰিষদে 10 বছৰ ৰাজত্ব কৰিছে অসমত সকলোৰীয়াকৈ এতিয়াতো বিজেপিৰ লগত আছে নাই কিন্তু আপুনি এটা বস্তু মই এইখিনিতে আপোনাক মনত কৰাই দিওঁ এটা কথা মনত কৰাই দিওঁ বিগত সময়ত বিগত 10 বছৰীয়া যি মানে আপোনাৰ 8 বছৰীয়া কাৰ্যকালত বিজেপিৰ কাৰ্যকালত যি হাৰে সংখ্যালঘু মুছলমান মানুহক আপোনাৰ যেনেকুৱা তিৰস্কাৰ বা তাচ্ছিল্য কৰিব লাগে সম পৰিমাণৰ কৰিছে কৰাত কোনো তাৰ কাৰ্পণ্য কৰা নাই বিজেপি চৰকাৰে ৰ'ব তাচ্ছিল্য ৰাজহুৱাভাৱে কৰিব লগা গোটেইখিনি কৰিছে সেই ক্ষেত্ৰত অসম গণ পৰিষদ দল সমভাগী কিন্তু তেওঁলোকে সিমান এটা কৰা নাই মানকাছৰত প্ৰায় 100% আপোনাৰ মাইনৰিটি মানুহ মানকাছৰত 100% চেঙাত 100% বৰ্তমান এডভোকেট আমিনুল ইছলাম মন্দিয়াত কোন মন্দিয়াত এতিয়া দুজন বিধায়ক জনিয়াল বিধায়ক ৰফিকুল আৰু হেনেকুৱা চেঙাতো একে অৱস্থা মাইনৰিটি অৰুণোদয় পাইছে না নাই অৰুণোদয় বৃদ্ধ পেঞ্চন পাইছে না নাই অৰুণোদয় সবেই পাইছে বৃদ্ধ পেঞ্চনৰ সবেই পাইছে তেনেহ'লে এতিয়া অৰুণোদয় আৰু বৃদ্ধ পেঞ্চনৰ কাৰণে অসমৰ বিকাশ সেইটো কাৰণে সংখ্যালঘু মানুহৰ বিকাশ সেইটো কাৰণে কোনোবা আমাৰ এই অৰুণোদয় বেনিফিচিয়াৰীয়ে বা বৃদ্ধ পেঞ্চনৰ বেনিফিচিয়াৰী আমাৰ নিচিনা নেতাৰ ওচৰত আহিছে নেকি কেতিয়াবা যে পইচাটো মোৰ মাহে মাহে পইচাটো আনি দিয়ক নাই দিয়া না ডাইৰেক্ট একাউণ্টত সোমাইছে ক'ত আমি ক্ষতি কৰিলোঁ দলে কেতিয়া আমাৰ চৰকাৰে কি কৰিলে একো কৰা নাই আপোনাৰ ক্ষতিটো ৰাজনৈতিকভাৱে কেতিয়াবা মিটিঙত কিবা উল্টা পুল্টা কথা কয় সেইটো বেলেগ বস্তু কিন্তু আপোনাৰ যিটো গভৰ্ণমেণ্টৰ যিটো পলিচি সেই পলিচিটো গৈ পাইছে না নাই গভৰ্ণমেণ্টৰ মেইন কথা ৰাস্তা ঘাট হৈছে না নাই মন্দিৰত ৰাস্তা হৈছে না নাই শ্বেৰমান আলী ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীৰ ভাষণতে স্পষ্ট কৰিছে যে সবতকৈ বেছি ৰাস্তা বাগবৰ সমষ্টি শ্বেৰমান আলী বাগবৰ সমষ্টি কিন্তু শ্বেৰমানেতো কৰা নাই তেখেতৰতো পকেটৰ পৰা পইচা অহা নাই না বা প্লাছ তেখেতৰ যিটো MLA ফাণ্ড সেইখিনিতো হোৱা নাই গভৰ্ণমেণ্টে দিছে গভৰ্ণমেণ্টতো দিবই লাগিব তেনেহ'লে বেলেগ ফাণ্ডৰ পৰা গৈছে এতিয়া আমাৰ কথাটো হৈছে যে যিটো সময়ত আপোনাৰ যিটো টেক্সেশ্যন যিটো ছিষ্টেম গোটেই মানুহখিনিৰ পৰা টেক্স লয় ভিখাৰী এটাও টেক্সৰ পৰা ৰাহি পাব নোৱাৰে অসমৰ এই 35% মুছলিম মানুহখিনিও টেক্সটো প্ৰভাইড কৰে সমানভাৱে এটা কথা মনত পৰিছে তাৰ আগতে এটা কথা আপোনাৰ আগৰ ৰেফাৰেঞ্চত তৰুণ গগৈ চৰকাৰ থাকোঁতে আমাৰ এই চৰ অঞ্চলৰ মিয়া মানুহখিনি যেতিয়া আছিলে গুৱাহাটীত বা আপাৰ আছামত কাম কৰিব গৈছিলে বা ৰিক্সা চলাব গৈছিলে সিহঁতক মাতি মাতি কিন্তু বনাইছে আৰু মাৰিছে অত্যাচাৰ কৰা অত্যাচাৰো কৰিছে বহুত কিবা কিবি কৰিছে যোৱা 8 বছৰত হৈছে এইটো খুব কম হৈছে কম নহয় এটা উদাহৰণ দিয়ক কম নাই আৰু বহুত কিবা কিবি ঘটনা ঘটিছে সেইবোৰ বিষয়লৈ আমি নাহো নাই সেইটো দিয়ক না ঘটনা ঘটিছে এইবিলাক দিব লাগিব ভোটৰ সময়তে সেইটো লাগিব মই আপোনাক এজ ফৰ এক্সাম্পল দিওঁ ৰিচেণ্টলি আপুনি দেখা পাইছে যে একাংশ সুদখোৰক ধৰিছে ব্যক্তিগত সুদখোৰক ধৰিছে তাৰে যিটো আপোনাৰ আপুনি যদি সুদখোৰৰ যিটো ৰেচিঅ' দেখা পায় আপুনি চাব যে একাংশ সংবাদ মাধ্যমেই হওক নাইবা আপোনাৰ প্ৰশাসনৰ ফালৰ পৰাই হওক সুদখোৰৰ ধৰাৰ যিটো ষ্টাইল কিন্তু ঠাই বিশেষে একশ্যনটো হৈছে ঠাই বিশেষে একশ্যনটো হোৱা নাই আৰু সুদখোৰটো অসমৰ শদিয়াৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈ শিলচৰৰ পৰা আৰম্ভ কৰি লখিমপুৰলৈ ক'তো সুদখোৰ ব্যক্তিগত সুদখোৰৰ অভাৱ নাই আপুনি কি ক'ব ধৰাৰ ষ্টাইলত ডিছক্ৰিমিনেশ্যন কৰা হৈছে মাইনৰিটি বিলটা ধৰিছে মানে ধৰক আৰু যিমানখিনি অপৰাধ কৰিছে গোটেইখিনিকে ধৰিব লাগে মাইনৰিটি বুলি ৰক্ষা পাব লাগে এইটো কোনো নহয় মেজৰিটি বুলি ৰক্ষা মানে ধৰাৰ যিটো ৰেচিঅ'
ৰেচিঅ'ৰ মাজত কিবা নহয় কিবা এটা আপুনি এজ এ এডভকেচি আপুনি যদি তাৰমানে যিহেতু আপুনি লিগেল চাইডৰ লগত আপুনি জড়িত মানুহ মই ৰাজনীতিত জড়িত বুলি নকওঁ মই এডভকেট হিচাপে বা মই সামাজিক এজন ব্যক্তি সামাজিক দায়বদ্ধতা সম্পন্ন হিচাপে কওঁ যে এই সুদখোৰৰ যিটো সমস্যা সুদৰ সমস্যা এইটো চবতকৈ ক্ষতিগ্ৰস্ত হৈছে আমাৰ মুছলিম বেল্টত মাইনৰিটি বেল্টত আমাৰ টকা পইচাৰ অভাৱ মাইনৰিটি বেল্টত সংখ্যালঘু মানুহৰ টকা পইচাৰ অভাৱ মাটি বাৰী নাই আপোনাৰ গৰাখহনীয়াৰ সৰ্বসন্তত এনেকুৱা অৱস্থাত এইটো যিটো চৰকাৰে লৈছে যে মাইনৰিটি নাই এইটো আপোনাৰ কথাৰ ওপৰত ৰেফাৰেঞ্চত মই কথাষাৰ কৈছোঁ আমি আকৌ পুনৰাই আমি আগৰ প্ৰসংগলৈ গৈ আছোঁ আমি আকৌ ধুবুৰী লোকসভালৈ গুচি যাম যিহেতু ধুবুৰী লোকসভাত এইবাৰ কেইকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আপুনি ভাবে এককোণীয়া ডাইৰেক্ট মানে কাৰো লগত কম্পিটিশ্যনে নাই ডাইৰেক্ট দিল্লী এতিয়া চাওক যে ময়দানত 15জন মানুহ আছে এজ ফৰ এক্সাম্পল 15জন মানুহ আছে তাতে নম্বৰ 1 2 বা 3 এইবিলাকতো সিৰিয়াল থাকিব এতিয়া ডিফাৰেন্সটো বহুত বেছি আপুনি ডিফাৰেন্সটো বহুত বেছি হ'ব পাৰে বাট কম্পিটিশনটো কাৰো লগত হ'বই নহ'ব মই সেই কথাৰ কাৰণে কৈছোঁ এই দুই নম্বৰৰ কাৰণে আজমল ডাঙৰীয়া আৰু ৰকিবুল ডাঙৰীয়াৰ মাজত হ'ব মানে ৰকিবুল হুছেইন আৰু আজমলৰ মাজত কম্পিটিশন হ'ব বুলি 2 নম্বৰৰ কাৰণে 2 নম্বৰৰ কিন্তু আমি এইখিনিতে লক্ষ্য কৰিছোঁ যে ধুবুৰী লোকসভাত জাভেদ ইছলাম যিমান দূৰ প্ৰচাৰ কাৰ্য চলাই আছে তদ্ৰূপ কিন্তু আপোনাৰ বিৰামবিহীন প্ৰচাৰ চলাই আছে কংগ্ৰেছৰ ৰকিবুল হুছেইন প্ৰচাৰত কোনেও কিন্তু কম সঁহাৰি পোৱা নাই আজমলৰ মিটিঙত আমি দেখা পাইছোঁ মনোনয়ন দাখিলৰ সময়ত হাজাৰ হাজাৰ মানুহ সমবেত হৈছে আমি বাহিৰৰ পৰা চাই আছোঁ আপোনালোকে যিহেতু ইণ্টাৰনেল পাৰ্টত আপোনালোকে মানে পাৰ্টি পলিটিক্সৰ লগত জড়িত হৈ আছে তাৰ বাহিৰৰ পৰা যিমান দূৰ লক্ষ্য কৰি আছোঁ তো যুঁজটো আপোনাৰ তিনিকোণীয়াই হ'ব বাকী যিমানখিনি কেণ্ডিডেট আছে কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল অসম গণ পৰিষদৰ প্ৰাৰ্থী জাভেদ ইছলাম আৰু এওডিএফৰ প্ৰাৰ্থী বৰ্তমানৰ সাংসদ আজমলৰ মাজত এই কম্পিটিশ্যনটো আমাৰ দৃষ্টিত ধৰা পৰিছে এই তিনিজনৰ মাজত হ'ব তো আপুনি যেহেতু এইবাৰৰ এই নিৰ্বাচনী প্ৰেক্ষাপটত যথেষ্ট জড়িত তো 11টা বিধানসভা যে সমষ্টি আছে তাৰ কেইটা বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী জাভেদ ইছলামে 1 নম্বৰ পজিশ্যন পাব বুলি আপুনি 11টাৰ ভিতৰত হয় 9টা কোন দুটা সমষ্টি বাদ পৰিব মন্দিয়া আৰু চেঙাত অলপ আমাৰ দুৰ্বল হৈ আছে মই যেটো অনুমান কৰিছোঁ এইকেইদিনত ঠিক হৈ যাব লাগে কিন্তু আজিৰ দিনত 9টাত আমি যিমান দূৰ জানো মন্দিয়া আৰু চেঙা সমষ্টিত অসম গণ পৰিষদৰ সাংগঠনিক ভিত্তি যথেষ্ট দুৰ্বল মানে আপোনাৰ অৰ্গেনাইজেশ্যনেল যিটো ষ্ট্ৰাকচাৰ থাকিব লাগে একেবাৰে নাই বুলি ক'লেও সেইকাৰণে তো 1 নম্বৰত নাহো আমি আজিৰ দিনত আমি 2 নম্বৰত সৃজনগ্ৰাম তো আপোনাৰ গৃহ সমষ্টি আপোনাৰ নিজৰ সমষ্টি সৃজনগ্ৰাম সমষ্টিত কংগ্ৰেছ বা এওডিএফতকৈ এজিপিৰ মাৰ্জিনটো কিমান ডিফাৰেঞ্চ থাকিব 1 লাখ ডিফাৰেঞ্চ থাকিব মানে সৃজনগ্ৰাম মানে আপোনাৰ যিটো গৃহ সমষ্টি তাৰে পৰা এজিপিত যথেষ্ট এটা ভাল ফল পাব বুলি আপুনি কয় ন তাৰপিছত আপোনাৰ ধুবুৰীৰ যিমানখিনি অৱশিষ্ট সমষ্টি গোৱালপাৰাৰ 3টা সমষ্টি বাকি সবতে আপোনাৰ নম্বৰ 1 সবতে নম্বৰ 1 খালি মই মন্দিয়া আৰু চেঙাত আমি দুৰ্বল হৈ আছো কিন্তু আৰম্ভণিতকৈ এতিয়া আমাৰ বহুত ভাল না আমি আৰু অহা দিনত 7 তাৰিখলৈকে আমাৰ আৰু ভাল হ'ব আমি ক'ব আমি যোৱা বিধানসভাৰ আমাৰ তাতে যিটো ডাটাবেছ আছে আপোনাৰ পূৰ্বৰ চেঙা সমষ্টি বৰ্তমানৰ আপোনাৰ এই মন্দিয়া সমষ্টি এই বাগবৰ সমষ্টি পূৰ্বৰ বাগবৰ আৰু বৰ্তমানৰ পূৰ্বৰ জনীয়া সমষ্টি এই 3টা সমষ্টিত আপোনাৰ একেবাৰে মানে নিম্ন সংখ্যক ভোট লাভ কৰিছিলে এই বিজেপি মিত্ৰজোঁটৰ পাৰ্টি কিন্তু সংখ্যালঘু ভোট মেজৰিটি ভোটৰ কথাটো কোৱা নাই সংখ্যালঘু ভোট গম পাও যিলৈকে নামনি অসমৰ আপোনাৰ সংখ্যালঘু অধ্যুষিত এলেকাত এখনো ইউনিভাৰ্চিটি নাই মানে ইউনিভাৰ্চিটি হৈছে এটা বৃহত্তৰ অঞ্চলৰ মানুহখিনিক মানে অহা শতিকালৈকে যে এটা সম্পূৰ্ণ নতুন সভ্যতাৰ লগত চিনাকি কৰাই দিব সেইটো এটা পৃষ্ঠভূমি সেই পৃষ্ঠভূমি আজিলৈকে হৈ উঠা সেইকাৰণে তো মাইনৰিটি মানুহখিনি চৰকাৰৰ পক্ষত আহিছে তো আপুনি এগৰাকী অধিবক্তা তাৰপিছত আপোনাৰ এগৰাকী সচেতন ব্যক্তি হিচাপে এই নামনি অসমৰ সংখ্যালঘু মানুহৰ ডেভেলপমেণ্টৰ কাৰণে এখন ইউনিভাৰ্চিটি এইবোৰ বিষয়ত যেহেতু আপুনি এগৰাকী দলীয় কৰ্মকৰ্তা এইবোৰ ইস্যু ৰাইজ কৰিবৰ কাৰণে চেষ্টা কৰিব নহয় আপোনাৰ সেইটো কাৰণেতো এতিয়া মাইনৰিটি মানুহখিনি আমাৰ চৰকাৰৰ পক্ষত অহাৰ কাৰণে সেইটো জাভেদ ইছলাম জিকি আছে যে সেইটো কিয় তাৰমানে মাইনৰিটি মানুহখিনি গম পাইছে 15 বছৰ আজমল চাহাবক দিলে আজমল চাহাবতো চৰকাৰত নাযায় তেনেহ'লে তেখেত আনিব কেনেকৈ ইউনিভাৰ্চিটি ধুবুৰীত আপোনাৰ বেছিভাগ সমষ্টিতে এওডিএফৰ বিধায়ক ইমানখিনি থকাৰ পিছতো আপুনি
এই তাৰমানে কি কনফিডেন্সত ক'ব পাৰে যে জাভেদ ইছলাম 1 নম্বৰ পজিশ্যনত এই কংগ্ৰেছৰ বিধায়ক কেইটাৰ কাৰণে আমি জিকিম তাৰমানে কংগ্ৰেছৰ বিধায়ক কেইটা যে নিজৰ কাম কাজত বিফল হৈছে তাৰ কাৰণে আপুনি এইকেইজনৰ কাৰণে এইকেইজনৰ কাৰণে এইকেইজনৰ কাৰণে নহ'লে আমাৰ ৰাস্তা নাছিলে কিন্তু এইকেইজনে আমাক জিকাই দিব তো আগন্তুক দিনত চবে মানে ৰকিবুলক ভয় খাই ৰকিবুল ডাঙৰে ভয় খাই ওচৰে পাজৰে আছে মানে ৰকিবুলৰ লগত যি বিধায়কবোৰ আছে মানে ভয়তে আছে আচলতে সমৰ্থন কৰে এইবিলাক কোনেও নকৰে যেনক সময় তেখেতসকলতো উপযুক্ত ন যেনক সময়ত লক্ষণীয় হ'ব যে পদালী চৌধুৰী ডাঙৰে উপযুক্ত হয় নে নাই হয় এমপিৰ কাৰণে নিৰ্বাচন খেলিছে তেনেহ'লে তেখেতক নীতি ৰকিবুলক নগাঁৱৰ পৰা আনিব লাগিব কিয় আহিব কিয় সেইটোতো এটা প্ৰশ্ন আছে যে ধুবুৰী মানুহ ধুবুৰী মানুহখিনিয়ে চাব বিগত 15 বছৰ বাহিৰৰ প্ৰাৰ্থীক ভোট দি পাইছে তো অনাগত দিনত মানুহখিনিয়ে বাহিৰৰ মানুহক ভোট দিব এইটো ভাবি লৈছে যিয়ে নহওক আমি আলোচনাৰ একেবাৰে এক পৰ্যায়ত আহিম ভালেখিনি আলোচনা কৰিলোঁ তো আমি দৰ্শকসকলক আমি কমেণ্ট জনাবলৈ আহ্বান জনাইছোঁ আপোনালোকৰ দৃষ্টিত ধুবুৰী লোকসভাৰ পৰা কোনগৰাকী প্ৰাৰ্থী জিকিব অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জাভেদ ইছলাম জিকিব নে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইন জিকিব নে এআইডিএফ প্ৰধান তথা ধুবুৰীৰ বৰ্তমানৰ সাংসদ বদৰুদ্দিন আজমল জিকিব আপোনালোকে কমেণ্ট যোগে জনাব পাৰিব আৰু আমাৰ ডিছকাশ্যনৰ বিষয়ে আপোনালোকে কমেণ্ট কৰিব বিচাৰিলে আমাৰ কমেণ্ট লিংকত গৈ কমেণ্ট কৰিব পাৰিব আমাৰ লগত উপস্থিত আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা পাৰভেজ ৰহমান সাহেব ওৰফে তেখেত ধৰ্মীয় সংখ্যালঘু পৰিষদ অসম গণ পৰিষদ দলৰ এগৰাকী কেন্দ্ৰীয় সম্পাদক তো আমি তেখেতৰ পৰা ধুবুৰী লোকসভাত এখেতৰ দৃষ্টিভংগীত নাম্বাৰ 1 পজিশ্যনত আহিব জাভেদ ইছলাম কিন্তু সময়ত লক্ষণীয় হ'ব যে ধুবুৰী লোকসভাত কোন জিকিব কোন হাৰিব আমি দৰ্শকসকলক অভিবাদন জনাই আমি আজিৰ অনুষ্ঠানটো শেষ কৰিম আপোনালোকে চাই আছিলে আপোনালোকৰ প্ৰিয় টপিক ফেক্সুৱেল ডিছকাশ্যন বিষয়বস্তু আছিলে ধুবুৰী লোকসভা সংসদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট আমাৰ লগত অতিথি হিচাপে আছিল পাৰভেজ ৰহমান সাহেব অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আমি পাৰভেজ সাহেবক নমস্কাৰ জনাবলৈ অনুৰোধ জনাইছোঁ আমি আমাৰ দৰ্শকক নমস্কাৰ জনাই আমি অনুষ্ঠানটো সমাপ্ত কৰিছোঁ ধন্যবাদ